Hello everyone, মই সিমাই পুনৰ স্বাগতম জনাইছোঁ মোৰ আন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হৈছে মই ব্ৰেডৰ হালৱা বনাইছিলোঁ তাৰপিছত ভাবিলোঁ আপোনালোককো দেখাওঁ ছবি গাজৰ হালৱা চুজিৰ হালৱা আৰু কিবা হালৱা নিশ্চয় খাইছে কিন্তু ব্ৰেডৰ হালৱা খাইছে জানো আৰু কোনোবাই খাইছে যদি নাজানো কিন্তু কোনে বনাই খাইছে মোক জনাবচোন আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আপোনালোকে সঁহাৰি জনাই থাকিব মোক আৰু ময়ো চেষ্টা কৰিম আপোনালোকক ভিডিঅ'বোৰ দেখাবৰ বাবে আৰু বলকচোন যাওঁ মই কিদৰে ব্ৰেডৰ হালৱা বনাইছোঁ তাকে দেখাম লওক তাৰ বাবে মই লৈছোঁ কেইটুকুৰমান ব্ৰেড মই এনেকৈ কাটি লৈছোঁ তাৰ পাছতে এইকেইটুকু মই এতিয়া অকণমান ফ্ৰাই কৰি ল'ম এতিয়া এখন টাৱা দি তাত মই অকণমান মিঠাতেল দি দিছোঁ মিঠাতেলখিনি লৰাই তাৰ পাছত ব্ৰেডকেইটুকুৰা ইয়াত দি দিছোঁ অকণমান জাষ্ট সেকিলেই হ'ব এনেদৰে ব্ৰেডকেইটাৰ পৰা দি দিছোঁ অকণমান ভালকৈ সেকি ল'ব তাৰ পাছত গেছটো অকণমান বঢ়াই দিছোঁ অকণমান সেকি ল'লে হ'ব এয়া চাওক আমি ব্ৰেডখিনি এনেকৈ অকণমান ব্ৰাউন হোৱালৈকে অকণমান সেকি ল'ম তাৰ পাছত আমি এটা কেৰাহী পাতি ল'ম এটা কেৰাহী গৰম কৰি লৈছোঁ তাতে মই অকণমান ঘিউ দি দিছোঁ ঘিউ অকণমান দিছোঁ বেছি দিয়া নাইকিয়া তাতে ব্ৰেড মই 4খন লৈছিলোঁ 4খনৰ জোখাত মই এইটো গ্লাছত গাখীৰ 1 কাপ লৈ লৈছোঁ এতিয়া মই 1 কাপ গাখীৰ লৈছোঁ গাখীৰখিনি ইয়াত দি দিছোঁ গাখীৰখিনি ইয়াত অকণমান গৰম হোৱাৰ পাছত মই অকণমান ঘিউ দি দিছোঁ ইয়াত অকণমান ঘিউ দি দিছোঁ এইখিনি অকণমান উতল অহালৈকে ৰখিম এতিয়া অলপ উতল হ'বলৈ ধৰিছে আৰু তেতিয়া মই এটা ইলাচি আৰু অকণমান দালচেনি ইলাচি অকণমান আৰু দালচেনি অকণমান ইয়াতে দি দিছোঁ আৰু ইয়াতে মই দিম 4 চামুচমান চেনিটো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে চাৰি চামুচ নহয় 3 চামুচমানেই দি দিছোঁ কাৰণ ডাঙৰ চামুচে দিছোঁ যে সেইটো কাৰণে আৰু এতিয়া সেইখিনি অকণমান পগাই ল'ম অকণমান পগাই লোৱাৰ পাছত মই এতিয়া অকণমান ভাজি থোৱা ব্ৰেডকেইখন ইয়াতে দি দিম এয়া আমি ভাজি লোৱা ব্ৰেডকেইখন ইয়াতে দি দিছোঁ এয়া ভাজি লোৱা ব্ৰেডকেইখন দি দিছোঁ আৰু লাহে অকণমান লৰাই দিম আৰু কোমল হ'বলৈ ধৰিছে বস্তুটো তাৰপাছতে অকণমানকৈ ভাঙি যাব এয়া আমাৰ ব্ৰেডকেইখন টান হৈ অহাৰ লগে লগে মই কেইটামান খিচমিচ দি দিছোঁ আৰু এইখিনি মই ভালকৈ লৰাই দিছোঁ আৰু টান হ'বলৈ ধৰিছে লাহেকৈ গেছটো মই অফ কৰি দিছোঁ দিয়া টান হৈ আহিছে অকণমান সময়ৰ কাৰণে ৰাখি দিম
10 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি দিম। তাৰপাছত এয়া আমি এখন প্লেটত উলিয়াই ল'লোঁ এনেদৰে। তাৰপিছত দেখিবলৈ চব কালাৰটো ধুনীয়া হৈ আহিছে আৰু লাহে লাহে টান হৈ আহি আছে। আৰু ইয়াত আপোনালোকে যদি বিচাৰে কাজু আৰু কিবা ড্ৰাই ফ্ৰুটছ যদি দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে। আৰু মোৰ ওচৰত নাই, সেইটো কাৰণে মোৰ তাত কিচমিচ আছে, মই কিচমিচকে এড কৰিছোঁ। আপোনালোকৰ ওচৰত যদি থাকে তেতিয়াহ'লে দিব পাৰে। এনেদৰে বনাই খাই চাবচোন, কেনেকুৱা হয় মোক জনাব। খাবলৈ আৰু বনাবলৈ বহুতেই সহজ হয়, আপোনালোকেও বনাই খাই চাবচোন।